গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি মই আহিছোঁ এটা খুব সুন্দৰ জাগালৈ। এইটো হৈছে প্ৰিয় বন্ধুৱে আয়োজন কৰা প্ৰতিযোগিতা, যিটো অসমীয়া পৰম্পৰাগত খাদ্যৰ প্ৰতিযোগিতা। দুটা কেটাগৰীৰ প্ৰতিযোগিতাখন আছিলে, এটা হৈছে ভেজ আৰু এটা সুইট ডিছ। আৰু মই ইয়াতে আহিছিলোঁ, নাম্বাৰ ৱাইজ পৰিছিলে। মোৰ নাম্বাৰ পৰিছিলে 12 নম্বৰ। মোৰ লগতে কাষতে পৰিছে মংগলদৈৰ পৰা আহা পল্লৱী। আপোনালোকে চাগে দেখিছে মোৰ লগত তাইক, মই আৰু তাই একেলগত পৰিছিলোঁ। ইয়াতে আহিছে ৰীতা কলিতা বাইদেউ, এইপিনে আহিছে ভণ্টি অনিতা শইকীয়া। এওঁ আহিছে ডিব্ৰুগড়ৰ পৰা, ইমান ধুনীয়াকৈ সজাই পৰাই আনিছে। এওঁলোক তিনিগৰাকীয়ে খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে। চাওকচোন, এখেতৰ বাচনকেইটা ইমান ধুনীয়া, ডিব্ৰুগড়ৰ পৰা লৈ আনিছিলে। আৰু এওঁ হৈছে আমাৰ ৰুমি শইকীয়া বাইদেউ। বাইদেউগৰাকী কুঁহিয়াৰৰ ৰসেৰে খুব ধুনীয়াকৈ পায়স বনাই আনিছিলে। এইটো আছিলে ফেব্ৰুৱাৰীৰ 8 তাৰিখ, দুদিনীয়া এটা কম্পিটিশ্যনৰ হেৰি আছিলে। তো আমি এইটো 8 তাৰিখে। আৰু তেওঁ বন্দনা ডি চেতিয়া, তেওঁ খুব ধুনীয়াকৈ বনাই আনিছিলে। আৰু আমাৰ পলি বৰুৱা দাসে দুইটা কেটাগৰীতেই পাৰ্টিচিপেট কৰিছিলে, এটা ভেজ আৰু এটা সুইট ডিছ। আৰু ইয়াতে সুমি শৰ্মা গোস্বামী, বহুত দূৰৰ পৰা বাহিৰৰ পৰা অহা চিনাকি অচিনাকি বহুগৰাকী গৃহিণীয়ে ইয়াত পাৰ্টিচিপেট কৰিছিলে। গোটেই অসমৰ পৰা ইয়াতে মহিলা কেইগৰাকী আহিছিলে। আমাৰ মহিলা কেইগৰাকী ঘৰ সম্ভালি খুব ধুনীয়াকৈ এটা ভাল পোৱা কামবোৰ কৰিবলৈ আমি আগুৱাই আহোঁ। খুব সুন্দৰ মুহূৰ্ত আৰু বহুত কিবা জানিব পাৰোঁ। মই প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। মোৰ বাবে এটা চেলেঞ্জ আছিলে যে মই পাৰিম, কৰিছিলোঁ। আৰু মানে ভালো লাগিছে। মই অসমীয়া খাদ্যৰ বিষয়ে ইমান এটা নাজানো, কিন্তু মই চেষ্টা কৰিছিলোঁ বনাই নিবলৈ আৰু শিকিছোঁ। ভাত পিঠা বনাই লৈ গৈছিলোঁ। মই সুইট ডিছত জইন কৰিছোঁ। আৰু ইয়াতে বন্তি প্ৰজ্বলন কৰিছে আমাৰ অসমৰ খাদ্য বিশেষজ্ঞ প্ৰয়াত ৰাজীৱ বৰা দাদাৰ ৱাইফ, তেখেতে বন্তি প্ৰজ্বলন কৰিছে। এতিয়া 3গৰাকী বিচাৰকক তেওঁলোকে সন্মান জনাইছিলে। তাৰ পিছত আমাৰ প্ৰিয় বন্ধুৰ কেন্দ্ৰবিন্দু আৰ্চি বৰঠাকুৰ, তেখেতে অকণমান ষ্টেজত ক'ব এই প্ৰতিযোগিতাৰ বিষয়ে। শ্যামকানু মহন্ত দাদাই কৈছিল যে আৰ্চিক ফুটক লৈ কিবা এটা কৰা, আৰু কানুদা সদায় তেনেকুৱা, মানে সম্পূৰ্ণ এনাফ স্পেচ দি দিয়ে, যিমান ভালকৈ কৰিব পাৰা কৰা। আৰু সেই প্ৰথম মানুহজনী আছিল ৰাজীৱ দা। কি কৰোঁ, বহুত ভালকৈ কৰিবলৈ মন গৈছে। বহুত ভালকৈ আৰম্ভ কৰা এটা যাত্ৰা আজি আহি এইখিনি পৰ্যায় পাইছে। আৰু মোৰ বিশ্বাস আছে, মানুহ শাৰীৰিকভাৱেহে নোহোৱা হয়, মানসিকভাৱে সদায় হৈছে আৰ্চি বৰঠাকুৰ, প্ৰিয় বন্ধুৰ কেন্দ্ৰবিন্দু। তেওঁ পৰিচালনা কৰি লৈ গৈ আছে আৰু সকলোৰে মৰমৰ এগৰাকী নাৰী। আৰ্চি বাই জলকীয়া মানে তালৈকে গুচি যাওঁ পিলিংকৈ। এতিয়া আহি পেলাইহে ভালকৈ গম পালোঁ আচলতে উদ্দেশ্যটো কি। বিশেষ অতিথি হিচাপে আহিছিলে সুগায়িকা, অভিনেত্ৰী দীপলিনা ডেকা। তেখেতেও খুব ধুনীয়াকৈ কথাখিনি ক'লে আৰু বহুত ভাল লাগিল। তেওঁকো লগ পালোঁ, আমি ফটো উঠিলোঁ তেওঁৰ লগত। বহুত ধুনীয়াকৈ আমাক কথাখিনি তেওঁ ক'লে, ইমান মৰম লগাকৈ কৈছে, শুনিয়ে ভাল লাগি গৈছিলে মনটো। বন্ধুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ অকণমান ভিডিঅ' যিমান পাৰোঁ মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই কেনেকৈ পালে মোক জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কালিলৈ 9 তাৰিখৰ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজত। তাৰে প্ৰতিশ্ৰুতিৰে আজি মই ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ ফৰ ৱাচিং। বাই।